নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল সুৰভি ব্লগলৈ। আৰু তাৰমানে ইয়াতে অলপমান বহি লওঁ, আমনি লাগিছে। দোকানত বহি বহি আমনি লাগিছে। তাৰমানে মানুহ চানুহ সেনেকৈ নাই, দুপৰীয়াৰ সময় চবে ভাত পানী খাই শুইছে। তাৰমানে মানুহবিলাকে কি কৰে নাজানো, দুপৰীয়া টাইমখিনি অলপ কমি যায় মানুহ। এনেও অলপমান মানে কাষ্টমাৰ কমেই আৰু ধৰি লওক, তথাপিতো দুপৰীয়া সময়ত আৰু নাথাকে। এতিয়া যিয়ে নহওক, এতিয়া দোকানত বহি থকাতকৈ মই আহি কিনে ইয়াতে পিছফালে কিয় বহিলোঁ মানে শাকৰ গুটি কেইটামান তাৰমানে পৰহি দিনাখনে মই ৰাতি ভিজাই থৈ দিছিলোঁ। মিক্স হৈ আছিলে গুটিকেইটা, ভিজাই থৈ দিলোঁ। তাৰপিছতে কালি উঠি কিনি কাপোৰ এখনত মেৰিয়াই থৈ দিলোঁ ৰাতিপুৱাই। তাৰপিছতে আজি চাওঁ যে অলপ গজালি ওলাইছে। তেতিয়াহ'লে শাকৰ গুটিখিনি যদি অলপ মাটিখিনি খুচুৰি কিনি অলপমান চিটাই থৈ দিওঁ, হৈ যায় নেকি। হৈ গ'লে যদি এটা দুটা পাত ওলাই, কমচে কম চাটনিটো খাব পাৰিম। তাৰমানে কি হয়, চাটনি খাবৰ কাৰণে শাক কিনিলে 10 টকাৰ 5 টকাৰ কিনাতকৈ তাৰমানে এটা দুটা পাতহে লাগে, বেছি পাতটো নালাগে ন। নহৰু জলকীয়া চলকীয়া দি কিনি দালি অলপ দুটামান দি চাটনি এটা হৈ যায়। তো যদি ৰুই থৈ দিওঁ, হৈ যায় নেকি। তেতিয়াহ'লে চাওঁ হয়নে নহয়। এইখিনি ঠাইতে খুন্দি লৈছোঁ, হ'বনে নহ'ব বাৰু? হ'ব লাগে ন। মাটিখিনি এনেকৈ বঠিদাৰে খান্দি ল'লোঁ। মাটি খান্দা হ'ল। এতিয়া কণী বিলাহী আৰু ৰুটি দি দিলোঁ বাবাক, আৰু মই ৰুটি চাহেদি খাই ল'লোঁ। ৰুটি খোৱা হৈ গ'ল। এতিয়া কি কৰিম, এতিয়া গুটি চিটাম দেই। এই কাপোৰখনতে বান্ধি থৈ দিছিলোঁ গুটিখিনি। হৈ গ'ল, ডান। পানী দিয়া হৈ গ'ল, গুটি ৰোৱা হৈ গ'ল। মায়ে এবাৰ আহোঁতে এইবিলাক পদিনা ধনিয়া চনিয়া কি ধুনীয়াকৈ ৰুই থৈ গৈছে, চাওকচোন। এবাৰতো একদম মানে কেঁচা হালধি কি কৰিছে, কেঁচা হালধি এই জেগাখিনিত তাৰমানে একদম গোটেই জেগাখিনিতে তাৰমানে কেঁচা হালধি একদম ভৰ্তি কৰি ৰুই থৈ গ'ল। ৰুই তাৰপিছতে কি কৰিছে, ইয়াতে ৰুই থৈ গ'ল। তাৰপিছতে একদম এনেকুৱা মানে ভৰ্তি হৈ গ'ল এই জেগাখিনি। তাৰপিছতে মই কি কৰিলোঁ, কেঁচা হালধিখিনি বইল চইল কৰি তাৰপিছতে গুড়া কৰি আনি কিনে 1 বছৰ হালধি নিকিনা কৰি হৈ গৈছে। কি বঢ়িয়া। মা মানে একদম মায়ে হয়, হয়নে নহয়। তাৰপিছতে চবৰে কাৰণে, সকলোৰে মায়ে হয়। তাৰপিছতে আৰু এতিয়া গুটি ৰুলোঁ, ভুল হৈছে নেকি, গুটি ৰুলোঁ নহয়, গুটি চিতালোঁ, হয়নে। গুটি চিতালোঁ। এতিয়া এইখিনি হ'বনে বাৰু। এতিয়া সন্ধিয়া হ'ল, ঘূৰি পাকি এতিয়া মই কি কৰিম, ঘূৰি পাকি দোকানদাৰী। আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত 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 ধন্যবাদ। আজিলৈ আহোঁ, বাই বাই।